গাইছ ওয়েলকাম টু মাই ব্লগ আপোনালোক জনালো থাক তো গাইছ টাইম এতিয়া মোটামুটি 4টা আৰু গাইছ মই ঠিকনা আহি গ'লো আৰু গাইছ বহুত দিন ব্লগ মোক দেখা নাই মানে বহুত প্ৰব্লেমৰ শেষত মই যাতে আছোঁ আৰু বাকী চাব পাৰে চুলি কথাই নকবাৰ মানে কি চুলিৰ কথা পাগল মই বাকী গাইছ চেনেলত ভিডিঅ' বনোৱা এটা কাৰণ আছে মানে কাৰণটো ইমান ডাঙৰ কাৰণ নহয় মানে মই 3 মাহ মান হ'লে প্ৰায় মই ছ'চিয়েল মিডিয়াত মানে এক্টিভ নাই তো সেইকাৰণে পাৰ্থৰ চেনেলত আহি গ'লো মোৰ চেনেলটো অলপ প্ৰব্লেম হৈছে প্ৰব্লেম নহয় গাইছ বিদায় তো সেইখিনিয়ে গাইছ আৰু কিনো কম ভাষাহীন যাতে যি আছোঁ মানুহটো সেইটোৱে ডাঙৰ কথা গাইছ ভিডিঅ'টো মই বনোৱা এটা কাৰণ আছে মানে গাইছ আপোনালোকে ভাবছিল আকৌ মৰছি নেকি নাই সি নমৰে সি অমৰ সেইকাৰণে গাইছ তাৰমানে মই ভিডিঅ'টো মানে অলপ দেখুৱাবা এইটোৱে দেখুৱাইছোঁ যি মই যাতে আছোঁ তো সেইখিনি আৰু বাকীনো কি কথা কিনো কম আৰু গাইছ মানে মোবাইল এটা ল'ব লাগিব আইফোন তাৰপিছত ভাল ভিডিঅ'ত নামি যাম তেতিয়া আপোনালোকক চাপৰ্ট লাগিব এতিয়া মই কৈ নকওঁ ভাষাহীন আৰু বাকী চাব পাৰে পাৰ্থ আৰু পাৰ্থৰ হাতত আছে কেমেৰা মানে নতুন কেমেৰা এটা নামি দিলাক কেমেৰা নামি দিছোঁ মানে কি হৈছে মই ভিডিঅ' বনালোঁ নতুন কাৰণ এটাই যি আমাৰ কলেজ চলি আছে যিহেতু ITৰ নাম লৈ গৈছোঁ সেইকাৰণে অলপ চলপ মিনি ব্লগ দি আছোঁ কিন্তু মিনি ব্লগত ক'ব পাৰিলোঁ কেমেৰাটো কথা কিন্তু মিনি ব্লগত কেমেৰাটো কথা ইমান ভালকৈ কোৱা নাই নকওঁ কাৰণ এটাই যি মানে এটা ব্লগ এটা বনাম বুলি আছোঁ সেইকাৰণে ব্লগৰ দ্বাৰাই জনাই দিলোঁ না কি ঠিকেই আছে আৰু তই বোলে গাড়ী নাপাবি এইবাৰ গাড়ী এখন নামো মানে চব কথা আৰু ক'ব লগা কথা নহয় না মানে কি গাইছ মোৰ সপোন কিছুমান পূৰণ নহয় কিয় নহয় মই কৈ দিওঁ মানে সপোনটো দেখাৰ পিছত মই চবকে কৈ দিওঁ সেইটোৱে গাইছ মানে বুলেট ল'ব এইবাৰ আপোনালোকে চাই দিয়ক পাদাই মুখত পাদি পেলো আৰু গাইছ এতিয়া মই আছোঁ ফটো উঠিয়া মানে গাইছ ব্লগটো বনাই দিয়া এটা কাৰণ আছে ফটো এনাই উঠিয়া নাযায় সেইকাৰণে 15টামান ফটো উঠছোঁ সেইখিনি গাইছ আৰু কেমেৰাটো লৈছোঁ কেমেৰাটো লোৱাৰ পাছত মানে এনেকুৱা মানে মোৰ মানে লগ মাখা মানে বাঢ়ি আহিছে মানে বাঢ়ি অহা কাৰণ মানে এতিয়া লগৰে অলপ আহিছে অলপ আজি ফোন মাৰিছে মাৰি কিনে মোক কৈছে পাৰ্থ এটা ফটো উঠিব লাগিছিল সেনেকৈ হয় মানে পইচা হৈছে নাই তেতিয়া ভ্লগটো অলপমান বনাব দিছিলোঁ ভ্লগটো বনাইছে অলপমান ইনজয় মাৰিছে সেয়ে কথা মানে ফটো চটো উঠিয়া বিচাৰি আছে এতিয়া ফটো উঠা অলপমান মানে অলপ চিমটি আহি গৈছে এই আৰু এই ইচ্ছেদি কোনোবা এটা আহি আছে আমাৰ লগ দেখি আছোঁ অলপমান মই দুই মিনিটমান ৱেইট কৰাৰ পিছতে আহি যাব আমাৰ লগৰ এটা আৰু আহিছে সিও মানে ফটো উঠাই আহিছে মানে চব মানে ফটোকৈ এইবাৰ গেছি দেই গাইছ মানে এনেকুৱা ভাষা নাই লকৈ সি কেমেৰাটো লৈছে লৈ কিনে কৈছে মই ঘৰত যাওঁ মানে কেমেৰাটো লৈ কিনে ঘৰত যাব গৈছে সি বোলে 2 দিন পিছত দিব মই কৈছোঁ 2 দিন পিছত সেইটো অনা নাই পইচা দি কিনিছোঁ মই ডাইৰেক্ট সেনেকৈ কৈছোঁ তাক মানে এতিয়া কিমান দাম পৰছে কি পৰছে গোটাইখিনি কৈ আছোঁ অলপমান ৱেইট কৰাৰ পিছত গোটাই দামটোও কৈ আছোঁ আৰু কি মানে কেমেৰাটো কেনেকুৱা কোৱালিটি দিয়ে সেইটো ফটোও দেখাম আপোনালোকক গোটাইখিনি আপোনালোকে দেখা পাব আৰু এইচাইডে আহি পালাক হিমন্ত বা আহি পাত্তাই নাযায় আৰু মই এটা কথা কওঁ গাইছ মানে কি 2,000 ঘৰৰ চলি কেমেৰাটো একদিন নিব উঠিছিলোঁ তাত পাৰ্থই মোক 2500 টকালৈকে মাৰি কিনে কেমেৰাটো কাঢ়ি লৈ গৈছে এতিয়া আৰু লৈ আছোঁ কি ক'ম আৰু নহয় ফাল খাম আছাম কিং আহি বেছি কি দেখাত কিং আনবালা কিং দেখলি পাত্তা নেদে আজিকালি গম পাইছা না কিং বুলি নকয় পাৰ্থ এইটো অহংকাৰী বুলি কয় যাৰ নাম হিমন্ত জানে নেকি নাই পকাৰ বেলেগে ফোন মাৰি দিব লাগে অন কৰিব পাৰো চাওঁ কেমেৰা চাওঁ কেমেৰা লাইন কলা পৰি গৈছে আৰু তাইক দেখছা মোবাইলত কবাৰ ভাষা না আৰু সি আৰু কেমেৰা কে আছে মানে কেমেৰাটো এনেকৈ ফটো মাৰি আছে ইয়াৰ খেদো মোৰ কেমেৰা খেদো আৰু কেমেৰাটো ফিচাৰ্ছ দেখাৰ আগতে মানে ফটো মাৰি দেখে দিওঁ আগে লোকক অলপমান ফটো এটা মাৰোঁ বেলেগ প'জ দিছ ভাই ভালকৈ তো এইটোৱে হৈছে কেমেৰা কোৱালিটি চাক মানে অলপো ফাটা নাই ক'বা লাগিব সেইটো হয়নে নহয় লগতে মোৰ ফটো ইটিয়ে দিয়া তুমি ইটিয়ে দিব পৰা নাই দোকান যাব লাগিব ভাল ফটো মজা আছে এইটোৱে এতিয়া মানে মই এতিয়া কেমেৰাটো অলপ ফিচাৰ্ছটো কওঁ মানে এইটো নিকন D33 আৰু 00 মানে মই কি কওঁ 3300 নিকন D3300 আৰু লেন্সখনো বঢ়িয়া লেন্স আৰু আপোনালোকৰ জুম লেন্স কিন্তু মোৰখন আপোনালোক গোটাইখিনি আৰু মানে সিহঁতক কিমান ফটো উঠাম সেইকাৰণে ভাবিছোঁ মই উঠোঁ এইবাৰ হিমন্ত কেমেৰাটো মাৰিব দিছোঁ আৰু এফালে এই ফটো মাৰিব থৈছিয়ে মানে ইহঁতক কেমেৰাটো দিবা নোৱাৰি কেমেৰাটো দিলি থচে এই মাৰি থাকে সেইটোৱে কথা আৰু এই বৰষুণ মানে কালি ৰাতি দিছে কিন্তু আজি এই কিবা এটা ৰ'দ মানে এই ৰ'দ আছে এই আৰু কিমান ফটো উঠে চালা দে 1 ছেকেণ্ড দে মাৰি থাকা 1 ছেকেণ্ড ৰ'দে গাইছ ফটো পোষ্ট পইচা দিবি দেই 3000 বঢ়িয়া
30,000 টকা দিবি না অঁ বঢ়িয়া মোক পাত্তা দিবা নালাগে দেই তহঁতে চাই থাক বঢ়িয়া এই কেমেৰা সিহঁতে লৈছি না মই লোৱা নাই মানে দিছি ইয়াৰ ফটো উঠে আৰু এইটো দে বালাক ভাৰ্গৱ নতুনকৈ এড হৈ ল'লাক আৰু ই বল ফটো উঠি আহি হয়নে নহয় কি ক এতিয়া ফটো উঠবি না আৰু তোৰ ইনষ্টাগ্ৰামটোত দি দিবি না কি বুলি আছে কৌ একাউণ্ট নাই আৰু লগতো জানে কি বুলি আছে লগো খাই ফটোৰ মানে কি মই এটা ফাৰ্ষ্টে কওঁ ফটোৰ কিং দেখাত কামবাৰ দেখিব পাৰি কিন্তু ভাল ফটো উঠিম সেইটোৱে নাম এটা আছে ফব বুলি আৰু হা সেইটো বস্তু এটা মানুহ কিছিল চাউল বানাৰ পিছত নিজে বানা নাযায় বানা মানুহ মানুহ সেইটোৱে মানে মোকে ঠাট্টা কৰিছি মোক ঠাট্টা কৰিছে কিমান ঠাট্টা কৰিবি সত্তা বুলি নকয় যে কি বুলি কৈছে প্ৰশংসা কৰা বুলি কয় মানুহৰ ওচৰত সেইটো প্ৰশংসা কৰি আছে মোক আৰু এইটো কেমেৰাটো এতিয়া মই দামটো আপোনাক ক'বলৈ যাই আছোঁ দামটো কি লকে কবি নেকি মই কৈ দিওঁ 30,700 আৰু অলপ বেছিকৈ কওঁ 3 লাখ টকা নেকি কিয়া কোনোবা গম পাইছি নেকি কিনে তই আছ ৰিয়েলিটো কৈ দিওঁ 31,300 ৰিয়েলিটি সি ঠাট্টা কৰিছি মোক কৈছ নেকি তুমি কিমান লৈছি অঁ নাই মোক কৈছে বোলে 27,300 ল'ব বুলি কৈছে 27,300 টকা নাই 30,000 আপ লৈছি কিমান লৈছি তুমি জানো তো শেষ নিয়ে এতিয়া কোৱা তুমি ৰিয়েলিটি তুমি কোৱা ৰিয়েলিটিয়ে কৈছিলোঁ তোক 27,300 27,300 সেইটোৱে এই নহয় দে ইমান কমত নাপাওঁ ইমান কমত নহয় মোৰ লগৰ ছোৱালী এটা কিয় লেখা আছে 30,000 বুলি নাই অলপমান পইচা মাৰিছোঁ কিয় এনেকৈ নিজৰ পইচা নিজে মাৰে নাই ঘৰৰ মানুহ দিছি না সেইকাৰণে অলপমান আছিলে এতিয়া মানে পাৰ্থৰৰ এপিচোড আছে ফটো উঠি আছে মানে গাইছ ফটো বহুত উঠছে তো মই এতিয়া কথা এটা কওঁ তো এইটো ভিডিঅ' বহুত দীঘল হ'ল কিমান দীঘল হ'ল মই নাজানো তো এইটো ভিডিঅ' এখন সামৰি মাৰিব দিছে মানে সামটামেট ধৰিব দিছে তো সামটামেট ধৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ওলাবলৈ ভাল পালাক লাইকৰ লগতে ছাবস্ক্ৰাইবটো কৰি থৈ দিব পাৰ্থক আৰু মই সেইভাগে চাই থকা এটা কাৰণ হাপি এটা আহিছোঁ ঠিক আছে সেইভাগে চাব পাৰোঁ ফটো উঠাই ভাল উঠছোন কেমেৰা ভাগৰি গৈছে কেমেৰাই